फ्रेंड्स आज मैं आको आहिसु आपनालोকৰ ওচৰত জলকীয়াৰ গছ আজি মই জলকীয়াৰ আচাৰ বনাই দেখুৱাম আৰু যেহেতু আমৰ বতৰ এইকাৰণে আমৰো আচাৰ বনাই দেখুৱাম মই কেনেকৈ আচাৰ বনাইছো আপোনালোকে দেখিবলৈ মই প্ৰথমতে আম আৰু জলকীয়াবিলাক ভালকৈ ধুই লৈছো তাৰ পিছত পৰিষ্কাৰ কাপোৰেৰে মুছি লৈছো যাতে পানী লাগি নাথাকে কাৰণ পানী লাগি থাকিলে আমৰ আচাৰবিলাক বেয়া হৈ যাব এতিয়া মই ৰ'দত 1 ঘণ্টা শুকাবলৈ দিছো যাতে পানীবিলাক ভালকৈ শুকাই যায় আপোনালোকক যেনেকৈ কাটি ভাল লাগে তেনেকৈ কাটিব পাৰে কিন্তু মই সৰু সৰুকৈ কাটিছো এতিয়া মই জলকীয়াবিলাকৰ ঠাৰিবিলাক গুছাই দিছো সৰুবিলাক তেনেকৈয়ে ৰাখিছো আৰু ডাঙৰবিলাক 3 টুকুৰা কৰিছো মোৰ দৰে এনেকৈ আচাৰ খাবচোন তাৰ পিছত কেনেকুৱা লাগে কমেন্ট কৰি জনাব এতিয়া মোৰ আম আৰু জলকীয়াবিলাক কটা হৈ গ'ল মই মছলা ব্যৱহাৰ কৰিছো জিৰা 2 চামুচ মিঠি গুটি 1 চামুচ কালজিৰা 1 চামুচ জৈন 1 চামুচ চফ 1 চামুচ আৰু সৰিয়হ 2 চামুচ এতিয়া মই মছলাখিনি ভাজি লম আৰু মোক ইয়াতে লাগিব শুকান জলকীয়াৰ গুৰি 2 চামুচ এতিয়া কেৰাহীটো গৰম দিছো ইয়াতে মই 200 গ্ৰাম তেল দিছো তেলটো গৰম কৰিব লাগিব এতিয়া মোৰ মছলাবিলাক ৰেডি হৈ গ'ল এতিয়া মই বাটিত আমবিলাক লৈছো ৰাখিবলৈ ভাল হ'ব ইয়াতে মই তেল দিছো 2 চামুচ এতিয়া 2 চামুচ মছলা দিছো আৰু 1 চামুচ শুকান জলকীয়াৰ গুৰি দিছো আপোনালোকে যদি বেছি মছলা খাই বেছি দিব পাৰে হালধি দিছো আধা চামুচ আৰু নিমখ দিছো 1 চামুচ আপোনালোকে বেছিও দিব পাৰে অসুবিধা নাই যেহেতু টেঙা নিমখটো বেছি লাগে এতিয়া আমবিলাক ভালকৈ মাখিব লাগিব গোটেইখিনি যাতে ভালকৈ মিক্স হয় আপোনালোকে দেখিবলৈ পালে মই কেনেকৈ আচাৰ বনাই বটলত ভৰাইয়ে থলো এতিয়া মোৰ আচাৰখিনি বটলত ভৰা হৈ গ'ল মই ইয়াতে এতিয়া গৰম তেলখিনি দি লম গৰম তেলখিনি দিয়াৰ পিছত আচাৰটো বহু দিনলৈকে থাকিব গৰম তেলটো ঠাণ্ডা কৰিহে আমত দিব লাগিব একে ধৰণে জলকীয়াখিনিও কৰিলো এতিয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আপোনালোকে দেখিবলৈ পালে মই কেনেকৈ আচাৰ বনালো